হেল্ল' সকলোকে নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আহকচোন আজি কেইযোৰমান কাপোৰ মানে ৰেডি হৈ গ'ল। ৰেডি কৰা কাপোৰ কেইযোৰ আপোনালোককো দেখুৱাওঁ। কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰিব। এইকেইযোৰ কাপোৰ দেখুৱাওঁ। ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ, চাই ল'ব। সম্পূৰ্ণ বোৱা পাৰীৰ ওপৰত বনোৱা জৰা হয়। কাপোৰ পাৰীটো বোৱা হয়। এনেকৈ বোৱা পানীৰে বনাইছোঁ। এইখন মেখেলাখন, চৰি এইখন চাদৰখন হয়। ৰেডি হৈ আছে চাদৰ। দহিটো পিংক কালাৰতে কৰিছোঁ। ইয়াৰ লগত এইখন মেখেলা। বৰ্ডাৰটো এনেকুৱা পিচ কালাৰৰ আছে। ব্লেকত বনাইছোঁ। কেনেকুৱা লাগিছে বাৰু ল'ৰাটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইবাৰ এযোৰ দেখুৱাইছোঁ, খিচাৰ কাপোৰ হয়। খিচাৰ ওপৰত বনাইছোঁ। এইটো বোৱা পাৰীৰে হয়। গোটেইখিনি মই আজি বোৱা পাৰীৰে কাপোৰ লৈ আহিছোঁ। সম্পূৰ্ণ হাতে বোৱা হয়। পাৰিবোৰ হাতত বৈ পেলাই মই এনেকৈ জৰা বনাইছোঁ। এইটো চাদৰখন এনেকুৱা হ'ব। ব্লেক কালাৰৰ দহি বাতিছোঁ। ইয়াত অৰেঞ্জ আৰু ব্লেকৰ ফুল আছে। এনেকুৱা চাদৰখন এইখন প্লেইন জৰা। এইকেইটা জৰাৰ লগত ব্লাউজ পিচ নাপাব আপোনালোকে। ব্লাউজ পিচ নাই। এইখন মেখেলাখন চিম্পুল জৰা। যোনে ল'ব বিচাৰে যোগাযোগ কৰিলে হ'ল। এইটো খিচাৰ ওপৰতে বনাইছোঁ। এইটো মেৰুন কালাৰৰ ফুল আছে, মেৰুন আৰু গল্ডেন কালাৰ। চাদৰখন এনেদৰে ৰেডি কৰি থোৱাই আছে। বৰ্ডাৰটো, চাইড বৰ্ডাৰটো এনেকুৱা হ'ব। আৰু ইয়াৰ মেখেলাখন এইখন। এইবাৰ এটা দেখাইছোঁ বোৱা পাৰীৰ জৰা। এইটো পিংকৰ ওপৰত আছে। এইটো কাৰ্বি জৰাৰ হয়, কাৰ্বি ডিজাইনৰ হয়। এইটো পাৰীটো চাদৰখন এনেকুৱা। কাপোৰবোৰ বেছ আহল বহল পাব আপোনালোকে। পিন্ধি ভাল পাব। চব কাপোৰৰ বনাইছোঁ। এইখন ইয়াৰ মেখেলা আৰু এইটো কাপোৰত ব্লাউজ পিচ থাকিব। এইটো লগত ইয়াৰ এইটো ব্লাউজ পিচ। এই কাপোৰবিলাক আপোনালোকে 1250 টকাত ল'ব পাৰিব। শ্বিপিং চাৰ্জ এক্সট্ৰা লাগিব। এইবাৰ এযোৰ দেখুৱাইছোঁ মুগা কালাৰৰ। মুগাৰ ওপৰত আপোনাৰ গ্ৰীণ ফুল আছে। মানে পাৰীটোত আপোনাৰ গ্ৰীণ আৰু গল্ডেন কালাৰৰ আছে। গ্ৰীণ আৰু গল্ডেনৰ আছে কামখিনি। আৰু ইয়াৰ মেখেলাখন এইখন। মেখেলাখনত এইখিনি ফুল থাকিব। একেবাৰে শেষত আপোনালোকলৈকে লৈ আনিছোঁ। এইটো জৰা মাত্ৰ আপোনালোকে এই জৰাটো পাব 300 টকাত ল'ব পাৰিব। সম্পূৰ্ণ জৰাটো 300 টকাতে পাব। এইটো শাৰী জৰা বুলি কোৱা হয়। 300 টকাত পাব। এনেদৰে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব বটনটো বাটাব। তেতিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। নমস্কাৰ।